মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে নতুন এটা কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। বিষয় সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য, শ্ৰেণী ষষ্ঠ, 6 মাহিলী পৰীক্ষা 2023-24। যিহেতু মই জিকে এণ্ড মেণ্টেল এবিলিটি সম্পৰ্কে আলোচনা কৰিম, তোমালোকে আগতে ভালকৈ কুৱেশ্যনবিলাক বুজি ল'বা, তাৰপিছত এনচাৰ কৰিবা। আৰু ইয়াতে মই যিহেতু ৰঙা চিয়াহীৰে এনচাৰবিলাক কৰি দিছোঁ, এতিয়া অকল গাই যাম। কুৱেশ্যন নং 1, জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমগৰাকী অসমীয়া হ'ল। এনচাৰ এ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নং 2, অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হ'ল। এনচাৰ চি ৰতন টাটা। কুৱেশ্যন নং 3, কোচ ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? এনচাৰ বি বিশ্বসিংহ। কুৱেশ্যন নং 4, নৰনাৰায়ণৰ আন এটা নাম হ'ল। এনচাৰ এ মল্লদেৱ। কুৱেশ্যন নং 5, মুছলমানৰ প্ৰথম কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিল। এনচাৰ বি পৃথু। কুৱেশ্যন নং 6, কামাখ্যা মন্দিৰ অৱস্থিত পাহাৰখনৰ নাম হ'ল। এনচাৰ ডি নীলাচল। কুৱেশ্যন নং 7, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল। এনচাৰ বি গংগা। কুৱেশ্যন নং 8, ভাৰতত অৱস্থিত উচ্চতম শৃংগটো হ'ল। এনচাৰ বি কাঞ্চনজংঘা। কুৱেশ্যন নং 9, থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এনচাৰ এ ৰাজস্থান। কুৱেশ্যন নং 10, লাক্ষা দ্বীপপুঞ্জ অৱস্থিত সাগৰখন হ'ল। এনচাৰ চি আৰৱ সাগৰ। কুৱেশ্যন নং 11, 2022 চনত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন দলটো হ'ল। এনচাৰ বি আৰ্জেণ্টিনা। কুৱেশ্যন নং 12, 2023 চনত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশ হ'ল। এনচাৰ ডি ভাৰত। কুৱেশ্যন নং 13, সুনীল ছেত্ৰী কি খেলৰ লগত জড়িত? এনচাৰ বি ফুটবল। কুৱেশ্যন নং 14, আগা খা কাপ কোনটো খেলৰ লগত জড়িত? এনচাৰ এ হকী। কুৱেশ্যন নং 15, কলা মুকুতা ৰূপে খ্যাত পেলেৰ জন্মস্থান হ'ল। এনচাৰ ডি ব্ৰাজিল। কুৱেশ্যন নং 16, 2019 বৰ্ষৰ বাবে কোনখন অসমীয়া চলচ্চিত্ৰই ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল? এনচাৰ চি জোনাকী পৰুৱা। কুৱেশ্যন নং 17, অ মোৰ আপোনাৰ দেশ গীতটো পোনপ্ৰথমে প্ৰকাশ হোৱা আলোচনীখনৰ নাম হ'ল। এনচাৰ এ বাঁহী। কুৱেশ্যন নং 18, 2023 বৰ্ষৰ শোণিত কৌৰ গজেন বৰুৱা বঁটা প্ৰাপকগৰাকী হ'ল। এনচাৰ চি মুকুল দাস। কুৱেশ্যন নং 19, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' সেৱা মুকলি কৰা ৰাজ্য হ'ল। এনচাৰ বি কেৰালা। কুৱেশ্যন নং 20, ইনাৰ্জি এডিটৰ ইকুৱেলিটি ইলিজিবল এই ইংৰাজী শব্দ চাৰিটাৰ অসমীয়া অৰ্থ হ'ল। এনচাৰ ডি শক্তি সম্পাদক সমতা উপযুক্ত। কুৱেশ্যন নং 21, ছবিৰ ব্যক্তিগৰাকী কোন? এনচাৰ চি পৰেশ ৰাৱাল। কুৱেশ্যন নং 22, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত আয়ুষ্মান ভাৰত আঁচনিখনে তলৰ কোনটো ক্ষেত্ৰ সামৰি লৈছে? এনচাৰ চি স্বাস্থ্য। কুৱেশ্যন নং 23, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল। এনচাৰ চি 7খন। কুৱেশ্যন নং 24, বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকী হ'ল। এনচাৰ বি অজন্তা নেওগ। কুৱেশ্যন নং 25,
বিশ্বুৱা উৎসৱ পালন কৰা জনগোষ্ঠীটো হ'ল এনচাৰ চি ৰাভা। খ অংশ মানসিক সামৰ্থ্য মূল্যাংকন 25। নিৰ্দেশনা তলৰ প্ৰশ্নসমূহৰ পৰা অমিলটো বাছি উলিওৱা। প্ৰশ্ন নং 26 পৰা 32 লৈকে। কুৱেশ্যন নং 26 এনচাৰ ডি PQ ৱাৰ্ড। কুৱেশ্যন নং 27 এনচাৰ ডি 91:12 এনচাৰ। কুৱেশ্যন নং 28 এনচাৰ চি 5:65। কুৱেশ্যন নং 29 এনচাৰ বি QM PO। কুৱেশ্যন নং 30 এনচাৰ চি বিস্ময়। কুৱেশ্যন নং 31 এনচাৰ চি কেৰেলা তামিল। কুৱেশ্যন নং 32 এনচাৰ ডি গ্ৰেট। কুৱেশ্যন নং 33 তলৰ কোনটো শব্দ অভিধানত প্ৰথমে পোৱা যাব? এনচাৰ ডি এলন। কুৱেশ্যন নং 34 তলৰ কোনটো শব্দ অভিধানত প্ৰথমে পোৱা যাব? এনচাৰ ডি ছেপাৰেট। কুৱেশ্যন নং 35 তলৰ কোনটো শব্দ অভিধানত প্ৰথমে পোৱা যাব? ড্ৰাউট। কুৱেশ্যন নং 36 তলৰ কোনটো শব্দ অভিধানত শেষত পোৱা যাব? এনচাৰ বি ডিপেণ্ডেণ্ট। কুৱেশ্যন নং 37 তলৰ কোনটো শব্দ অভিধানত শেষত পোৱা যাব? এনচাৰ চি ব্লাইণ্ড। নিৰ্দেশনা তলৰ প্ৰশ্নসমূহৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব বাছি উলিওৱা। প্ৰশ্ন নং 38 পৰা 44 লৈকে। কুৱেশ্যন নং 38 এনচাৰ এ DI। কুৱেশ্যন নং 39 এনচাৰ ডি SR PQ। কুৱেশ্যন নং 40 এনচাৰ বি 9। কুৱেশ্যন নং 41 এনচাৰ চি 100। কুৱেশ্যন নং 42 এনচাৰ এ UAB। কুৱেশ্যন নং 43 এনচাৰ চি 216। কুৱেশ্যন নং 44 এনচাৰ চি 10। কুৱেশ্যন নং 45 এক্সামিনেশ্যন শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পৰা যাব? এনচাৰ বি মেইনটেইন। কুৱেশ্যন নং 46 এগ্ৰিকালচাৰ শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰা যাব? এনচাৰ বি গ্ৰেট। কুৱেশ্যন নং 47 এনভাইৰনমেণ্ট শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব পৰা যাব? এনচাৰ চি মেনশ্যন। তলৰ দফাটো পঢ়ি প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ABCDEF আৰু F ছগৰাকী শিক্ষক। প্ৰতিগৰাকী শিক্ষকে দুটাকৈ বিষয় পঢ়ায়। এটা বাধ্যতামূলক আৰু এটা ঐচ্ছিক বিষয়। ডিৰ ঐচ্ছিক বিষয় হ'ল বুৰঞ্জী, কিন্তু তিনিগৰাকীয়ে ইয়াক বাধ্যতামূলক বিষয় হিচাপে পঢ়ায়। ই আৰু এফৰ এটা বিষয় হ'ল পদাৰ্থ বিজ্ঞান। এফৰ বাধ্যতামূলক বিষয় হ'ল গণিত, কিন্তু চি আৰু ইৰ বাবে ই ঐচ্ছিক বিষয়। বুৰঞ্জী আৰু ইংৰাজী হ'ল এৰ বিষয়, কিন্তু বাধ্যতামূলক আৰু ঐচ্ছিক বিষয় হিচাপে চাবলৈ গ'লে বিষয়বোৰ ডিৰ ঠিক পিছত। বিপৰীত ৰাসায়নিক বিজ্ঞান এজনৰহে ঐচ্ছিক বিষয়। বিদ্যালয়খনৰ একমাত্ৰ ছাত্ৰগৰাকীয়ে ইংৰাজী বাধ্যতামূলক বিষয় হিচাপে পঢ়ায়। কুৱেশ্যন নং 48 চিৰ বাধ্যতামূলক বিষয় কি? এনচাৰ এ বুৰঞ্জী। কুৱেশ্যন নং 49 এফৰ দৰে একে বাধ্যতামূলক আৰু ঐচ্ছিক বিষয় কাৰ আছে? এনচাৰ ডি এটাও নহয়। কুৱেশ্যন নং 50 তলৰ কোনটো দলৰ বুৰঞ্জী এটা বাধ্যতামূলক বিষয় হিচাপে আছে? এনচাৰ ডি ABC। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।